এবাৰ ত্ৰিবেণীৰ ওচৰলৈ যাম ত্ৰিবেণী আমাক পুনৰ এটি গীত শুনাব নমস্কাৰ সকলোকে JCC চেনেলৰ পৰা চাই থকা সমূহ ৰাইজলৈ মই মোৰ ফালৰ পৰা পলমকৈ হ'লেও ফাগুনৰ আৰু আগতীয়াকৈ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে চন্দন দাকো মই বহুত বহুত ধন্যবাদ দিছোঁ এই চেনেলটিত মোক আকৌ এবাৰ মাতি ইয়ালৈ মৰম দিয়াৰ বাবে আৰু আজি কণ্ঠ দিছে এই গীতটিত মনীষা বাইদেউৰ এই গীতটি বহুত পুৰণি গীত বাবাদাই পুনৰবাৰ মোক সোঁৱৰাই দিছে এই গীতটি মই আচলতে বহুত আগতে গোৱা পাহৰি গৈছিলোঁ এইটো গীত গাবলৈ পাই আজি মই বহুত সুখী আশা কৰিছোঁ আপোনালোকে শুনি বহুত ভাল পাব ধন্যবাদ বুলুকাতে মতলিয়া ফাগুনৰ উৰালে দুপৰতে মোৰ মন কোনেনো দেহাও তলা ঘনে ভাগৰা উৰুঙা মন দেহাও তলা ঘনে ভাগৰা উৰুঙা মন জানানে পলাশিব ফাগুনৰে বৰণীয়া পশুৱাৰে বুকুচাতে যা জগাব দূৰণিৰে ৰিঙাব হোৱাতে জনাবি দুয়ো গৈ দূৰতে থকা শুনকে মোৰ জনাবি দুয়ো গৈ দূৰতে থকা শুনকে মোৰ অকলে উদাসী কিয় বলুকাতে মতলিয়া ফাগুনৰ উৰালে দুপৰতে মোৰ মন কোনেনো উৰালে দুপৰতে মোৰ মন কোনেনো ধন্যবাদ অন্য এটি সুন্দৰ গান মই মুকুলদাৰ ওচৰলৈ যাম ত্ৰিবেণী অকণমান মুকুলদাক মাইকটো দি দিবা মুকুলদা আপুনি এনেধৰণৰ গীত যথেষ্ট গীতৰ সৈতে জড়িত আপুনি এগৰাকী জ্যেষ্ঠ শিল্পী আৰু কি অনুভৱ আপোনাৰ এই গীতটি আজি নতুন প্ৰজন্মই গোৱাৰ চেষ্টা কৰিছে আৰু আপুনি কৈছে আপোনাৰ অনুপ্ৰেৰণাত গাইছে বুলি কৈছে ত্ৰিবেণীয়ে কি ক'ব মুকুলদা বৰ ডাঙৰ কথা এইটো হয় হৈছে ফাগুনটো মানে ফাগুনটো এটা বৰ ডাঙৰ কথা মোৰ জন্মদিন একচুৱেলি আজিও মোৰ জন্মদিন আপোনাক শুভেচ্ছাও জনাইছোঁ বাৰু থেংক ইউ আৰু ফাগুনক লৈ পেলাই এনেকুৱা গান কিছুমান
এই গানটোতে বেছিকৈ মই আকৃষ্ট হ'লোঁ যিহেতু জনি জোচেফে সুৰ কৰিছিলে নিশ্চয় তাৰপাছত লিখা মণিষা হাজৰিকাৰ বাইদেউ মণিষা হাজৰিকা বাইদেউৰ কণ্ঠ যিহেতু মই মণিষা হাজৰিকাৰ লগত বজাইছোঁ কেইবাবাৰো বজাইছোঁ মই বছৰো বজাইছিলোঁ হয় সেইটো কাৰণে এনেকুৱা গানবোৰৰ লগত আকৃষ্ট হৈ যাওঁ আৰু সিহঁতক মানে সিহঁতি ৰতনটো মোৰ ওচৰলৈ আহি থাকে প্ৰায় এসপ্তাহত এবাৰ কি গান গালে ভাল হ'ব কি গান কৰি থাকে নিশ্চয় ত্ৰিবেণীকো ক'লোঁ তই এইটো গান জানো আৰু